हेलो गाइस मैं पाहिए मोर यूट्यूब चैनल अসমীয়া ছোৱালী पाहि यूट्यूब चैनलटলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ মাজলৈ মেখেলা কেনেকৈ চিলাই লৈ আহিছো আৰু মোৰ ভিডিঅটো যদি আপোনালোকে চাই আছে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ মেখেলা চিলোৱা ভিডিঅটো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব আৰু শেষত আপোনালোকে কেনে পালে মন্তব্য নিবলৈ নাপাহৰিব আহকচোন আগলৈ মোৰ ভিডিঅটো চাই থাকো কেনেকুৱা লাগে এইখন হ'ল মেখেলা আৰু আমি মেখেলাখন কেনেকৈ চিলাও হেতু আপোনালোকক দেখাম এইটো মই লাইনিং 40 সেন্টিমিটাৰ কাটি লৈছো আৰু 40 সেন্টিমিটাৰ কাটি 20 কে ভাগ কৰি এটো এনেকৈ মাজেদি এটা চিলাই মাৰি দিছো এটো আপোনালোকে নিশ্চয় দেখিছে এটো মাজেদি এটা মই চিলাই মাৰি দিছো আৰু যেতিয়া মেখেলাখন দুভাগ হৈ থাকে ন আজিকালি যেহেতু এসি কটনৰ কাপোৰ বা তেনেকুৱা ধৰণৰ কাপোৰ বেছি চলে আৰু এইটো মই এনেকৈ চিলাই লৈছো মাজতে আৰু এফালে আগটোৰ পৰা এটো এনেকৈ চিলাই ললো এইটো নিশ্চয় দেখিছে আপোনালোকে এইটো আৰু এনেকৈ তলটোত সম্পূৰ্ণকৈ মই তললৈকে এনেকৈ চিলাই মাৰি লম এয়া সম্পূৰ্ণকৈ মোৰ চিলোৱা হৈ গৈছে আৰু এই টুকুৰা কাপোৰ বাছি গৈছে আৰু এই টুকুৰা মই পিছত মিলাই দিম এইটো গুৰিলৈকে চিলোৱা যেতুকে হৈ গল আৰু মই এতিয়া চিলাই মাৰিম এই মেখেলাখনৰ যেটো ফলস লগাইছো মানে লাইনিংৰ কাপোৰ লগাইছো এই তাৰ যেটো আমাৰ গুৰি হ'ব এই গুৰিটোত আমি চিলাই মাৰিব লাগিব মই যেতুকে বেজিটো এই গুৰিটোত ৰাখি লৈছো আৰু এতিয়া মই চিলাই যাম এনেকৈ গুৰিয়ে গুৰিয়ে এই চিলাইটো এনেকৈ মাৰি যাব লাগিব আৰু মই একলৈকে মাৰি লম আৰু এয়া মোৰ একলৈকে মৰা চিলাইটো হৈ গৈছে এয়া নিশ্চয় আপোনালোকে দেখিছে খুব ইজি হয় এখন মেখেলা চিলাবৰ কাৰণে আনক নিদিয়াকে নিজে চিলাব পৰা যায় এনেদৰে আমি যদি এনেদৰে গুৰি চিলাইটো দিওঁ আৰু পটককে চিলাইটো খোল খাই নাযায় আৰু এতিয়া মই মেখেলাখন এনেদৰে লৈ লৈছো এটো অকমান উলাই থাকিব লাগিব আৰু ভিতৰটো অকমান সোমাব লাগিব এটো অলপ উলাই থাকিব লাগিব আৰু এটা আমি চিন লৈ যেহেতুকে এইটো আছে ফুলটো এই ফুলডখৰলৈকে চিন লৈ আমি এনেকৈ মুটুকাই পেলাই চিলাই যাব লাগিব প্ৰথমতে লাইনিংৰ কাপোৰখন অকমান এনেকৈ ভাঁজ কৰি ল'ব লাগিব আৰু ভাঁজ কৰি পেলাই এই যেহেতু ফুলটো যে আছে মেখেলাখনত এই ফুলটোত এনেকৈ কৰি এই ফুলৰ খুঁটাটো নলুৱাকৈ এনেকৈ এইফালে আমি অকমান ৰাখিছো লাইনিংৰ কাপোৰটো আৰু ঠিক তেনেদৰে আমি এইফালেও ইমানকণ ৰাখি এনেকুৱাকৈ চিলাই যাব লাগিব মই চিলাই লওঁ এয়া আপোনালোকে মন কৰিছেনে এইটো চক ফুলৰ যেটো খুঁটা থাকে এই খুঁটাটো ওলোৱা নাই আৰু এনেকৈ ধুনীয়াকৈ হৈ গৈছে আৰু এই সাইডে আপোনালোকক দেখুৱাইছিল যে অকমান এনেকৈ ৰাখিব লাগিব আৰু এইফালে অকমান ওলাই আছে আৰু এইফালে ফুলটো আৰু আমাৰ এখন মেখেলা চিলাওতে খুব বেছি 20-25 মিনিট লাগে আপোনালোকে ঘৰতে এনেদৰে আনক নিদিয়াকৈ মেচিন থাকিলে ঘৰতে মেখেলা চিলাব পাৰে আৰু মই শেষলৈকে এইখন চিলাই লওঁ এয়া শেষলৈকে মোৰ চিলাই মৰা এয়া হৈ গ'ল এয়া মোৰ লাইনিংৰ কাপোৰটো লগোৱা এয়া হৈ গ'ল আপোনালোকে এটা কথা মন কৰিব যেতিয়া আপুনি কাপোৰ চিলাবলৈ সেম কালাৰৰ গুলি ল'ব তেতিয়া আপোনাৰ উলাই নপৰে এতিয়া মোৰ সেম কালাৰৰ গুলি আছে কাৰণে আপোনালোকে এতিয়া চিলাইটো ক'ত মাৰিছো ধৰিব পৰা নাই এই দেখিছেনে এটো কফি কালাৰ যেহেতুকে এটো কফি কালাৰৰে মই গুলি লৈছো এতিয়া মই মেখেলাখন এনেদৰে উল্টিয়াই ললো উল্টিয়াই লৈ এই দুটা বস্তু ফুল আছে যে এই দুটা একেলগে সমান হ'ব লাগিব আমি চিলাইটো তেতিয়াহে আপোনাৰ
দেখিবলৈ সমানত পৰিব আৰু ভাল লাগিব। আৰু এয়া এতিয়া মই ইমানটো মানত কাটি ল'ম। কাটি লৈ পেলাই এনেকৈ মুটুকা মাৰি চিলাম। যিহেতুকে মই মোবাইলটো থোৱাৰ ব্যৱস্থা নাই, সেইকাৰণে হাততে লৈ আছোঁ। এখন হাতে হয়তো দেখুৱাবলৈ দিগদাৰ হয়। কাটি আপোনালোকক মই কাটি তাৰপৰা দেখাই আছোঁ। লাইনিঙৰ কাপোৰখন এইকণ কাপোৰেই বাঢ়ি আছিলে আৰু এইকণ মই কাটি ল'লোঁ। এতিয়া মুটুকা মাৰি লওঁ আৰু মুটুকা মাৰি চিলাই আপোনালোকক দেখাম। এইটো মুটুকা মাৰোঁতে এনেদৰে মুটুকাব লাগিব। এই বস্তুটো সুমুৱাই ইয়াৰ গুৰিত এনেদৰে চিলাই মাৰিব লাগিব। গুৰিটোত মই গাঁঠি মাৰি ল'লোঁ আৰু গাঁঠি মাৰি এনেকৈ দেখিছে সমানকৈ লৈছোঁ আৰু সমানকৈ এনেকৈ গোটেই কাষটো চিলাই যাম। এতিয়া এইডোখৰ আধালৈকে চিলাই লৈছোঁ আৰু মই এতিয়া চাম মোৰ চিলাইটো ফুল দুটা সমানে পৰিছে নাই। এই সূতাডাল আমি গাঁঠি যিহেতুকে মাৰি লৈছোঁ, সূতাডাল ওলাই আছে আৰু এই সূতাডাল আমি কাটি দিব লাগিব। আৰু মই এতিয়া উল্টিয়াই চাইছোঁ সমানত পৰিছে নাই। এয়া চাওক, এয়া ফুল দুটা আমাৰ এই আঁচডাল যে আছে এই সমানে সমানে ফুল পৰিছে আৰু জোখতে আছে। এতিয়া আৰু যিকণ মোৰ চিলাবলৈ আছে সেইকণ সমান কৰি এনেদৰে এতিয়া মই গুৰিলৈকে চিলাই ল'লোঁ। ইয়াত মই গাঁঠি মাৰি দিলোঁ আৰু এই ইয়াৰ পৰা সম্পূৰ্ণকৈ মোৰ এই টুকুৰালৈকে চিলাই মাৰি হৈ গ'ল আৰু এটুকুৰা গাঁঠি মাৰি দিলোঁ। নিশ্চয় দেখিছে এইডোখৰ এয়া গাঁঠি মাৰি দিলোঁ আৰু এতিয়া মই কাটি পেলাই মেখেলাখন উল্টাকৈ এইডোখৰ চিধাকৈ কাটি ল'ম। যিহেতুকে এটুকুৰা কটা নাই মেখেলাখনৰ, সেইকাৰণে মই ওপৰৰ ফালে কাটি লৈ পিনি ওপৰৰ মূৰটো তেতিয়া চিলাব পাৰিম। এতিয়া মই কাটি লওঁ। এয়া সম্পূৰ্ণকৈ গুৰিলৈকে এনেকৈ কাটি এয়া দুভাগ কৰি ল'লোঁ। এয়া নিশ্চয় আপোনালোকে দেখিছে, এনেকৈ দুভাগ কৰি ল'লোঁ আৰু এতিয়া উল্টাই এই গুৰিটোৰ পৰা এনেকৈ এক মুটুক আৰু এনেকৈ অকণমান এক মুটুক দি ওপৰলৈ আমি চিলাই যাম। ইমানটোমানকৈ ল'লেই হ'ব আৰু ইয়াৰ গুৰিয়ে গুৰিয়ে চিলাইটো মাৰিব লাগিব। মই এই চিনটো যে আছে এইটো ইয়াৰ পৰা লৈছোঁ আৰু এইটুকুৰা এনেকৈ ইমানমান লৈ এনেকৈ চিলাই সম্পূৰ্ণকৈ গোটেই ৰাউণ্ডটো চিলাব লাগিব। এনেকৈ সম্পূৰ্ণকৈ গোটেই ৰাউণ্ডটো চিলাই হ'লে মেখেলাখন সম্পূৰ্ণকৈ চিলোৱা হৈ যাব। এনেকৈ গোটেই ৰাউণ্ডটো মোৰ চিলোৱা হৈ গৈছে। অকণমান জেগা বাকী আছে, কালাৰটো একেই হৈ গৈছে কাৰণে লাইটৰ পোহৰত অকণমান দেখিব দিগদাৰ হৈছে। আৰু এইখিনিলৈকে চিলাই এইখিনিতে আমি গাঁঠি মাৰিব লাগিব। যিহেতুকে এনেই চিলাই থ'লে নহ'ব, এনেই চিলাই থ'লে আমাৰ গাঁঠিটো নবহিলে খোল খাই যোৱাৰ চান্স থাকে আৰু এইখিনিত মই এটা গাঁঠি দি লওঁ। এতিয়া আমাৰ মেখেলা চিলোৱা কমপ্লিট হৈ গ'ল। ইমান বেছি টান নহয়, চেষ্টা কৰিলে উজুৱে হয়। আৰু এতিয়া মই সূতাকেইডাল কাটি দিছোঁ, এইটো গাঁঠি মাৰি দিলোঁ। অকণমান দিগদাৰ হৈছে লাইটৰ পোহৰত, গাঁঠিটো ভালকৈ জিলিকি উঠা নাই। আৰু এইখন মেখেলা গোটেই ৰাউণ্ডটো যিহেতুকে মাৰি হৈ গ'ল আৰু এইটো উল্টা ছাইড আৰু এইটো হ'ল চিধা ছাইড। চিধা ছাইডৰ এয়া এইকেইটা সমানতে পৰিছে ফুলকেইটা আৰু এয়া মই উল্টিয়াই ভালকৈ আপোনালোকক দেখাই আছোঁ। এইখন মেখেলা চিলোৱা কমপ্লিট হৈ গ'ল। এয়া আমি এনেদৰে কম সময়ৰ ভিতৰতে নিজে ঘৰতে এনেই থকাতকৈ এখন মেখেলা চিলাব পাৰোঁ। এইখন চাওক খুব কম সময়তে হৈ গ'ল। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে মোৰ পৰা কি ভিডিঅ' মেখেলা মোৰ চিলোৱা হৈ গ'ল। ইমান ধুনীয়া লাগিছে চাওক মেখেলাখন।